আহকচোন চাওঁ আজি আমাক ক্লাছত কিনো শিকালে। কালি ভ্লগ দিয়া নহ'লে ৰাইজ, কালি ৰাতি মাহী ঘৰলৈ গৈছিলোঁ বাবে আহি পোৱা দেৰি হ'ল, সেইবাবে ভ্লগ দিয়া নহ'লে। বাৰু কালিৰ ভ্লগটো মই আপোনালোকক বেলেগ এদিন দিবলৈ চেষ্টা কৰিম। আজি আহকচোন চাওঁ আজি আমাক ক্লাছত কিনো শিকালে। তাৰ মাজলৈ আগবাঢ়ি যাওঁ। এয়া দেখিছেনে, মেমতি শিকাবলৈ আমাক আৰম্ভ কৰি দিলে। আৰু মোৰ ভইচটো ইগন'ৰ কৰি যাব। আজি ক্লাছৰ পৰা আহি পোৱা বহুত দেৰি হ'ল, মূৰটো বিষাই আছিলে, ভ্লগটো দিব মন নাছিলে, কিন্তু কালিও দিয়া নহ'লে, সেইবাবে আজি আপোনালোকক দেখুৱাই দিওঁ বুলি যেন তেনে হ'লেও এডিট কৰি দিছোঁ। গতিকে ভইচটো ইগন'ৰ কৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ আহক। আপোনালোকে চাগে ভিডিঅ'টো চাই গম পাইছে যে আমাক কি শিকালে আজি। যদি গম পোৱা নাই কমেণ্ট এটা কৰি জনাব, তেতিয়া মই আপোনালোকক কৈ দিম। আৰু যিসকলে গম পাইছে সেইসকলেও কমেণ্ট এটা কৰি জনাব যে আজি আমাক ক্লাছত কিনো শিকালে। আজি ভিডিঅ'টো বহুত খৰকৈ দিছোঁ, লগতে ভিডিঅ'ৰ ক্লিপো বহুত কমকৈ দিছোঁ, যিহেতু মোৰ কথা ক'বলৈ ইমান মন যোৱা নাই। তথাপিও যেন তেনে হ'লেও এডিট কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে যদি আপোনালোকে বিচাৰে আৰু দীঘলকৈ চাবলৈ, ভালকৈ চাবলৈ মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক দেখুৱাবলৈ বেলেগ এদিন চেষ্টা কৰিম। এয়া আমাৰ ক্লাছ খতম হোৱাৰ পিছত ঘৰলৈ আহিলোঁ। দেখিছেনে, আন্ধাৰেই হ'ল। আজিতো আন দিনাতকৈ বহুত বেছিয়ে দেৰিও হৈ গ'ল। মোৰ ঘৰ পোৱালে 8টা বাজু হৈ গ'ল। আৰু ঘৰ আহি পাই ধুনীয়াকৈ গা পা ধুই ল'লোঁ। তাৰপিছত মায়ে বাবা থানৰ পৰা অনা প্ৰসাদ কেইটামান দিলে, গতিকে এইকেইটা মই খাওঁ। আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।